हेलो हाँ हेलो तो कितना बोला लो है एक एक पिक्चर नहीं पिक्चर नहीं গাড়ীখনত আছে নেকি প্ৰফেশ্যনেল হয় গাড়ীখনত গতিকে বাগানবোৰত গৈ গৈ মানে হেৰি কৰিলোঁ চলাইগৈ আজি আমি নাকা চেকিং কৰোঁতে বাগজান ষ্টেণ্ডৰ ওচৰত তাত আমি এখন গাড়ী CIJW আৰু CRPFৰ লগত আমি নাকা চেকিং বহাই আছিলোঁ তেতিয়া এখন গাড়ী আহিছে আৰু সেই গাড়ীখন আমি চাওঁতে গাড়ীখন হৈছে নিছান ইভালিয়া ব্লু কালাৰৰ হয় আৰু গাড়ীখনৰ নাম্বাৰটো হৈছে S23M9517 আৰু সেই গাড়ীখনত আমি চাওঁতে দেখা পালোঁ যে তাত 4জন মানুহ আছে আৰু তেওঁলোকৰ লগত আমি গেমলিঙৰ কিছুমান সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ যেনে টকা বহুখিনি আমি পাইছোঁ আৰু তেওঁলোকৰ লগত ডাম্বু আছে ডাইচ গুটি আছে আৰু তেনেকুৱা গেমলিঙত ব্যৱহাৰ কৰা ডাইচ চিট পাইছোঁ আৰু এইবিলাক আমি সক্ষম হৈছোঁ উদ্ধাৰ কৰিবলৈ আৰু তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰি ডুমডুমা থানালৈ লৈ আহিছোঁ আৰু আমি আগলৈ কেছটো ইনভেষ্টিগেট কৰিবলৈ সাজু আছোঁ